আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ মই এখন বগৰী আৰু নেমুৰ লগতে মধুৰিআম। এনেকুৱা এখন বাৰী অসমত প্ৰথমবাৰ মই দেখিবলৈ পাইছোঁ। আপোনালোকক দেখাবলৈ আহি আছোঁ মই। অসমৰ ডেকাই কি কৰিব নোৱাৰে, চব কৰিব পাৰে। অকল বিদেশতে কৰিব পাৰে নেকি? আমাৰ অসমতো কৰিব পাৰে। আমাৰ অসমতো এনেকুৱা এখন বাগান বনাই আছে। এইখন চাওক, বাগান। এইখন চাওক, বগৰী, বিলাতী বগৰী। কি সুন্দৰ এটা পৰিৱেশ, কি সুন্দৰ এখন বাগান। কি মজা বাগান এখন। এয়া চাওক বগৰী, এইটো বগৰী। আৰু দেখাই আছোঁ মই বগৰী বাৰী। গোটেই বাৰীখন আপোনালোকক দেখাবলৈ অলপ কষ্ট হ'ব, মানে কাৰণ বাৰীখন বহুত ডাঙৰটো। তালৈকে আছে, তালৈকে। সেইকাৰণে আপোনালোকক এনেই অলপ আধা দেখাম দেই। গোটেই বাৰীখন নেদেখা আৰু বেয়া নাপাব। এইজোপা বগৰী চব বেলিটো পৰিছে নহয়, এইটো হ'ল বগৰী। এয়া লাগি আছে, এয়া চাওক। এয়া হ'ল বিলাতী বগৰী। আমাৰ অসমত প্ৰথমবাৰ দেখিছোঁ মই বিলাতী বগৰী, প্ৰথমবাৰ দেখিছোঁ। এয়া চাওক কেনেকৈ লাগিছে। এয়া গছ, তাৰ মাজে বিলাতী বগৰীৰ মাজে আপোনাৰ এনাৰস, যাক নেকি আমি পাইনএপল বুলি কওঁ। এয়া চাওক কি সুন্দৰ। এয়া চাওক বগৰী, দেখিছে? এয়া চাওক, এইটো লাগি আছে। এনেকেই লাগিছে আৰু এইবাৰ প্ৰথম লাগিছে কাৰণে কম লাগিছে। কম মানে কি আৰু, লাগিছে যথেষ্ট। প্ৰথম বুলিতো ইমানতে এয়া ইয়াৰ মাজে আপোনাৰ কল পুলি আছে। এইটো হাইব্ৰিড কল হয়। কি মজা এটা পৰিৱেশ, কি মজা লাগিছে বাগানখন চাই। আপোনালোকক দেখাবলৈ গৈ আছোঁ এতিয়া দেখাবলৈ গৈছে। এইফালে আছে মধুৰিআম বাগান। আছোঁ এইজোপা লাগিছে। এইজোপা আকৌ কালাৰটো অলপ বেলেগ। এইজোপা কালাৰটো চাওক, কালাৰটো অলপ বেলেগ ধৰণৰ বগৰী এজোপা। এইটো চাইডে অলপ বগৰী কালাৰটো অলপ বেলেগ, ৰঙা টাইপৰ বগৰী। ক'ত ডাঙৰ হৈছে ন? এইটো জাত আৰু এইটো জাত বেলেগ আছে নেকি? নহয়, একেটা। এইটো অকণমান ডাঙৰ হৈছে। নহয়, এইটো বগা আৰু সেইটো অলপ এইটো কেলে এনেকুৱা ৰঙা? এইটো মানে এইটো কিবা কিবি হয় যে। আচ্ছা। মই আহি আছোঁ আপোনালোকক দেখাবলৈ মধুৰিআম বাগান। দেখাই আছোঁ আপোনালোকক দেখাই আছোঁ।
সেয়ে চাওক মধুৰিআম। কিন্তু এইজোপা মধুৰিআম যে আমাৰ অসমত ফাৰ্ষ্ট টাইম দেখিছোঁ। ফাৰ্ষ্ট টাইম দেখিছোঁ এইজোপা মধুৰিআম। না দেখাই আছোঁ আপোনালোকক। এইজোপা চাওক, এয়া হ'ল মধুৰিআম লাগি আছে দেখিছে। কিন্তু ফাৰ্ষ্ট টাইম এইজোপা গছ মধুৰিআম গছ অসমত ফাৰ্ষ্ট টাইম দেখিছোঁ। এই এনেকুৱা ধৰণৰ এখন বাগান মই বেংগলোৰত, এখন বুলি নহয় বহুত বাগান দেখিলোঁ বাংগালোৰত। কিন্তু অসমত ফাৰ্ষ্ট টাইম এইজোপাৰ মানে মধুৰিআম গছৰ বাগান অসমত ফাৰ্ষ্ট টাইম দেখিছোঁ। আৰু এইটো জাতি ফাৰ্ষ্ট টাইম দেখিছোঁ। কিন্তু ইয়াৰ প্ৰডাকশ্যন খুব ভালেই হয়। এয়া চাওক গছজোপা দেখিছেনে, এনেই সৰু তাতে আপোনাৰ গুটি লাগিছে। বাংগালোৰতো তেনেকুৱা ধুনীয়া সৰু গছত গুটি লাগে, ইয়াতো চেম তেনেকুৱা প্ৰডাকশ্যন দেখি খুব মানে এনেকুৱা এখন বাৰী দেখি খুব বঢ়িয়া লাগিছে। মানে নিজকে বহুত এনেকুৱা এখন বাগানলৈ আজি আহিবলৈ আহি বাগানখন দেখি মানে চাই বহুত ভাল লাগিছে বাগানখন। বুজিছেনে, কি মজা এটা সুন্দৰ পৰিৱেশ। হেল্ল' হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখাবলৈ গৈ আছে এখন সুন্দৰ চাহ বাগান। বাগান মানে জাষ্ট এখন বাগান আপোনাৰ খুলিছে, জাষ্ট পুলি ৰোৱা 1 বছৰ হৈছে। বহুত কাম আছে এখন বাগান। ইয়াত চাওক, ইয়াৰ 1 বছৰ হৈছে পুলি ৰোৱা। বহুত জংঘল হৈ আছে। চাফ কৰিবলৈ এইয়া মানুহ লগাই থোৱা আছে, মানুহ লাগি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে।